हेलो गाइस की खबर ভাল আপোনালোকৰ আজি ভিডিঅ'টো ট্ৰেইনৰ পৰা আৰম্ভ কৰিলোঁ কাৰণ মই ট্ৰেইনত গৈ আছোঁ আৰু বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজ প্ৰথমে যাম দেখুৱাবলৈ অকমান স্কিনৰ প্ৰব্লেম হৈছিলে সেয়েহে যোৱা মাহত আহিছিলোঁ তথাপি তাত দৰৱ পাতি দিলে যদি আকৌ এই মাহত চেকআপত মাতিছিলে সেয়েহে চেকআপত আহি গ'লোঁ আৰু ডক্টৰক দেখুৱাই মেলি আজৰি হ'লোঁ দৰৱ পাতি দিলে নেক্সট মাহত আকৌ মাতিছে আৰু এতিয়া গৈ আছোঁ যোৰহাটৰ টিয়কত থকা বাইদেউ ঘৰলৈ বাইদেউ ঘৰ গৈ পাওঁতে ৰাতি হৈ গ'ল সেয়ে আৰু ভিডিঅ' বনোৱা নহ'ল আৰু পুৱাই খাই বৈ আজৰি হৈ আমি ফুৰিবলৈ বুলি ওলালোঁ বাইদেউ আৰু ভাগিনকেইটালৈ আমি সকলোৱে ফুৰিবলৈ বুলি ওলালোঁ প্ৰথমে গ'লোঁ যোৰহাটৰ হাতীগাঁৱত থকা বাবা ৰামদেৱ মন্দিৰলৈ যিটো মন্দিৰ বেছি পুৰণা নহয় নতুনকৈ বনোৱা মন্দিৰ হয় আৰু মন্দিৰভাগ চাবলৈ বুলি গ'লোঁ হয় কিন্তু আমাৰ যোৱা যিহেতু দেৰি হ'ল 12:30 বাজিলে কিন্তু মন্দিৰভাগ সদায় 12 বজাৰ পৰা 3 বজালৈ দুপৰীয়া সময়কণ বন্ধ থাকে সেয়েহে আমি গৈ পোৱা পলম হ'লত আমি মন্দিৰভাগ খোলা অৱস্থাত নাপালোঁগৈ তথাপি বাহিৰৰ গেট খুলি দিলে আমি সোমাই গ'লোঁ কিন্তু মন্দিৰভাগত দৰ্জা বন্ধ থকা গেট বন্ধ থকাৰ কাৰণে আমি সোমাব নোৱাৰিলোঁ কিন্তু বাহিৰৰ পৰাই চালোঁ আৰু মন্দিৰভাগ মোৰ এইটোৱে বহুত বেছি ভাল লাগিলে বহুত বেছি চফা হয় একদম চাফ চিকুণ ক'তো একো এটা পৰি থকা নাই আচলতে মন্দিৰবিলাকত যিহেতু এটা বিশৃংখল দেখা যায় বা চেণ্ডেল থোৱা মেলা কিবা কৰা সেইখিনি বহুত বিশৃংখল দেখা যায় কিন্তু এই মন্দিৰত সেইখিনি বিশৃংখলতা নাই বাহিৰত চেণ্ডেল থ'বলৈ ধুনীয়াকৈ ষ্টেণ্ড দিয়া আছে যাতে সকলোৱে নিজৰ চেণ্ডেল ভালদৰে থৈ যাব পাৰে জোতা চেণ্ডেলবোৰ ভালদৰে থ'বলৈ সুবিধা কৰি দিছে আৰু মন্দিৰভাগ সঁচাকৈ বহুত বেছি ধুনীয়া আৰু বহুত চাফ চিকুণ বহুত ডাঙৰো হয় আৰু চাবলগীয়া কিছুমান বস্তু আছে আমি এনেধৰণেই বাহিৰৰ পৰাই মন্দিৰভাগ চালোঁ পুনৰ 3টা বজাত খুলিব মন্দিৰ আমি সিমান পৰলৈ ৰৈ নাথাকিলোঁ কাৰণ আমি আকৌ বেলেগ এফালে যোৱাৰ কথা ভাবি আছিলোঁ এই মন্দিৰভাগ এইফালে ইমান ধুনীয়াকৈ বনাই থৈছে নাৰায়ণ লক্ষী এনেকৈ বৰ ধুনীয়াকৈ বনাই থৈছে আৰু আমি এয়া চাই এতিয়া পালোঁগৈ হোলোংপাৰ গোহাঁইগাঁৱত থকা যিটো আমাৰ সকলোৱে গৌৰৱৰ যি আমাৰ অসমীয়া জাতিৰ গৌৰৱ কৰিব পৰা বীৰ লাচিত জাতীয় বীৰ লাচিতৰ মূৰ্তি যিটো মূৰ্তি নৰেন্দ্ৰ মোদীদেৱে মাৰ্চৰ 9 তাৰিখে উন্মোচন কৰিছিলে আৰু এয়া হ'ল লাচিতৰ পৌৰণি ভৱনটো যিটো 2006 চনত বনোৱা হৈছিলে আৰু এইফালে অলপ ইফালে ঘূৰিলোঁ ফুল চুলবোৰ বহুত ধুনীয়াকৈ দিয়া আছে আৰু এইফালে আছে লাচিতৰ মৈদামটো ইয়াত ধুনীয়াকৈ লেখা আছে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম আৰু মুখৰ আগত ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে ইমান ধুনীয়াকৈ সজাই থৈছে দেখি সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে আৰু এইফালে দেখিছেনে মৈদামটো একেবাৰে ওচৰৰ পৰা ইয়াত চাকি বন্তি জ্বলোৱা হয় চাকি বন্তি জ্বলাবলৈ ধুনীয়াকৈ জেগা ঠিক কৰি দিছে আৰু এইফালে পাছফালে আছে লাচিতৰ মূৰ্তিটো যিটো সৰ্বোচ্চ বুলি কোৱা হৈছে যিটো সৰ্বোচ্চ ওখ হয় 125 ফুট ওখ মূৰ্তি
আৰু এইটো সঁচাকৈ আমাৰ কাৰণে বহুত গৌৰৱৰ, কাৰণ আমাৰ যিজনক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, আমাৰ স্বাভিমান, তেখেতৰ মূৰ্তিটো এনেদৰে বনোৱাই দিলত বহুত বেছি ভাল লাগিছে। আৰু যিহেতু নতুনকৈ আছে, কাম বহুত চলিয়ে আছে, শেষ হোৱা নাই আৰু গোটেইখিনি চাবলৈ যাব পৰা নাই, ঠাইতে মুখতে যিকণ চাব পৰা আছে। এইফালে বেৰিকেড দি থৈছে, এইফালে সোমাই যাবলৈ দেখিছেনে, চবফালে কাম চলি আছে। আৰু এইভাগ মূৰ্তিভাগ কিমান ওখ হয়, যথেষ্ট ওখ মূৰ্তি। মন্দিৰভাগ চোৱাতকৈ মই ভাবোঁ এনেকুৱা বস্তুবোৰ চাব লাগে, আৰু ল'ৰা ছোৱালীও হয়তো কিতাপে পত্ৰই পাই আছে ধনেও, সেইকাৰণে মূৰ্তিভাগ দেখাবলৈ লৈ আহিলোঁ। যিহেতু দেখা আৰু শুনাৰ মাজত বহুত পাৰ্থক্য থাকে। এইফালে বেৰিকেড লগাই থোৱা আছে, আমি এইফালে অকণমান সোমাই গৈ 2 একপি ফটো মাৰিলোঁ। যিহেতু এনেকুৱা এডোখৰ জেগালৈ আহিছোঁ, ফটোটো মাৰিমেই দিয়কচোন। আৰু আপোনালোকেও আহিব, এনেকুৱা এটা মূৰ্তি চোৱাটো আমাৰ বহুত সৌভাগ্যৰ কথা, যিটো মূৰ্তি আমাৰ কাৰণে বহুত গৌৰৱ। আৰু এয়া বাইদেউ মই একেলগতে একপি ফটো উঠিলোঁ। আৰু এই দেখিছেনে, বহুত কাম হ'বলৈ বাকী আছে। যেতিয়া কামভাগ সম্পূৰ্ণ হ'ব, তেতিয়া সঁচাকৈ বহুত বেছি ভাল লাগিব। সকলো মূৰ্তিতকৈ এই মূৰ্তিভাগ সকলোতকৈ ওখ বুলি কোৱা হৈছে। ইমান ধুনীয়া ফুলখিনি। মিলাই দিছোঁ। মৈদামৰ চাৰিওফালে থকা ফুলখিনি সঁচাকৈ বহুত ধুনীয়া লাগিছে। এইফালে বৰটোপবিলাক থৈ দিয়া হৈছে, যিহেতু ল'ৰাই নামবোৰে শুনিছে কিন্তু দেখা নাই আজিলৈকে, সেয়েহে তাক অকণমান দেখাই দিলোঁ। ইয়াত খাৰ, এইফালেদি খাৰ হেৰি কৰি ওলাই যায়। যিহেতু সম্পূৰ্ণ কাম হৈ উঠাগৈ নাই, সেয়েহে বহুত কাম বাকী আছে। তথাপিও ইয়াত চাবলৈ বহুত মানুহে আহিছে। আৰু এইফালে খেলা আছে, আমাৰ ধনে কিন্তু নেখেলে, এইবিলাক বহুত বেয়া পায়। বাইদেউ ল'ৰাটোৱে অকণমান খেলিলে, ভাগিনটোৱে, আৰু আমি এডোখৰতে বহি দিলোঁ। আৰু আজি ভিডিঅ'ত ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।